নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ আগলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে কোমোৰাৰ সৈতে হাঁহৰ মাংস আৰু খৰিত বনাম। আজি মই নবনাওঁ, আজি মোৰ অতি মৰমৰ ভণ্টিয়ে বনাব। এয়া তাই প্ৰণালীখিনি কেনেকৈ বনাব দেখুৱাই যাব আপোনালোকে, আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাব। গৰম পানী তাতে দি দিছোঁ। মই দিছোঁ তেজপাত, শুকান জলকীয়া, পিঁয়াজ দিছোঁ, কেঁচা জলকীয়া দিছোঁ, ৰঙচুৱা হোৱাৰ পিছত আদা নহৰু পেষ্টটো দি দিছোঁ, জিৰা ধনিয়া দি দিছোঁ, জালুকৰ গুড়া দি দিছোঁ, হালধি দি দিছোঁ, নিমখ দিছোঁ, মাংসখিনি দি দিছোঁ, লৰাই দিছোঁ, লৰোৱাৰ পিছত ঢাকন দি থৈ দিওঁ। ঢাকনাখন দাঙি অকণমান লৰাই দিওঁ। বা এটা ধুনীয়া গোন্ধ আহিছে। আজি ৰীণাৰ হাতৰ হাঁহৰ আৰু কোমোৰাৰ সৈতে বনোৱা মাংস জুতি ভালকৈ ল'ব লাগিব ঠাণ্ডা দিনত জুতি। তাতে পূজা প্ৰাৰ্থনাও আহিছে। আজি পূজা প্ৰাৰ্থনাৰ জন্মদিন। হাঁহটো পিছে পূজা আৰু প্ৰাৰ্থনাই আনিছে দেই। ৰাতিপুৱা মই গিফ্ট দিছোঁ দেই, বাৰ্থডে পাৰ্টি বুলি। বাবা আজি খাবলৈ ভাল হ'লে ভাল হ'ব আজি। ঠাণ্ডা দিনত জুই তাতটো সদায় ল'ব লাগে, কিন্তু আমাৰ সুবিধাই নাই ল'বলৈ। ল'ব পাৰিবা, গাঁৱত থাকিলে ভাল লাগে। মাংসখিনি লৰাই দিছোঁ। মাংসখিনি ভাত খোৱাৰ পিছত এই পাচলি কোমোৰা আৰু আলু দি দিছোঁ। আজি ৰীণাৰ হাতৰ ভালকৈ জুতি ল'ব লাগিব দেই। লৰাই দি মাহত কালাৰ ধুনীয়া আহিছে, কালাৰ ধুনীয়া আহিছে। এতিয়া নতুনকৈ বুধবাৰ দিন আহিলেই নহয়, পূজা প্ৰাৰ্থনা বাৰ্থডে ধুনীয়াকৈ খাম আৰু ঘূৰাই ৰীণাই বনাইছে। আমি বহি বহি খাব লাগিব। চাউল
দি দিছোঁ বেছিকৈ সিজাই লওঁ হাঁহ আৰু কোমোৰা মাংসৰ লগত অকণমান পিটিকা নহ'লে ভাল নহয় জুই কাষত বহি পিটিকাৰ জুতিটো লোৱা যাওক এই বেঙেনা ডাঙৰ চাই দুটা বেঙেনা জুইতে দি দিছোঁ এইবিলাক হাঁহৰ মাংস হৈ থাওক বেঙেনাও হৈ থাওক তাৰপিছত এইটো চাইডে আকৌ মই আলু দুটাও দি দিওঁ আপোনালোক ওলাইছে বজাৰত এই লং চুন্দৰ সোৱাদটো কেনেকুৱা লাগে আজি আমাৰ ছোৱালীৰ জন্মদিন হাঁহ কোমোৰাৰ লগত বেঙেনা বিলাহী আৰু নতুন আলু পিটিকাৰ সৈতে ভাতকেইটা খাওঁ লগত আছে ৰীণা আৰু পূজা প্ৰাৰ্থনা সিহঁতৰ দেউতাকো নাই মাইনাও নাই আমাৰ ল'ৰা ছোৱালীও নাই তথাপিও আৰু ৰীণাৰ পোৱালিটোকে আমাৰ ল'ৰাটো বুলি ভাবি লৈছোঁ এতিয়া বিলাহী দুটা দি দিওঁ বেঙেনা বিলাহী আৰু আলু লগত কেঁচা জলকীয়া শুকান জলকীয়া আৰু ধনিয়া পাত পিঁয়াজ দি আৰু ভালকৈ পিটিকাকণ কৰি কোমোৰা হাঁহৰ মাংসৰ লগত আজি ইয়াতেই খাব লাগিব মোৰো বিলাহী পোৱা হৈ গ'ল লাহেকৈ মই এটা এটাকৈ বিলাহী নমাই দিলোঁ এতিয়া বিলাহী পিঠা আৰু বেঙেনা আলু এইকেইটা মই বাকলি গুচাই ধুনীয়াকৈ সানি তেল কেঁচা জলকীয়া নিমখ পিঁয়াজ ধনিয়া পাত দি ধুনীয়াকৈ মিহলি কৰি পিটিকাখন কৰি লৈ হাঁহৰ মাংসৰ লগত গৰমে গৰমে এতিয়া পৰিৱেশন কৰিম piasku mihiকৈ কাটি লওঁ জলকীয়াকেইটা আকৌ সৰু সৰুকৈ কাটি ল'ম আন্দাজ মতে এইবোৰ মাইক্ৰ জলকীয়া বহুত জ্বলা কাটি লওঁ হেল্ল' তেল দি দিওঁ কেঁচা তেল বাবা নিমখ আন্দাজ মতে নিমখ অলপ দি দিওঁ এতিয়া ভালদৰে মিহলাই লৈ
ধনিয়া অৱশ্যে অলপ কমিলে আৰু অলপ পালে বেছি ভাল আছিলে কালাৰটো ধুনীয়া হ'লহেঁতেন হাঁহৰ মাংস আলু পিটিকা লাই শাকৰ ভাজি আৰু ভাত পৰিৱেশন কৰিবলৈ দিছোঁ আপোনালোকে খাওক খাই কেনেকৈ পায় জনাব আৰু আপোনালোকেও মোৰ ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব